অনুষ্ঠানটো এটা সুন্দৰ অনুষ্ঠান আয়োজন কৰিছে BPF ব্লক হৰিচিঙা ব্লকৰ দ্বাৰা আৰু লগতে ইয়াতে আজি হাইস্কুল আৰু হায়াৰ ছেকেণ্ডেৰী ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হৈছে লগতে আমাকো সম্বৰ্ধনা জনাইছে মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে বহুখিনি চেষ্টা কৰি আমাৰ জয়ত পথটো সুগম কৰি দিলে আৰু লগতে ৰাইজৰ সেৱা কৰিবলৈ সুযোগ দিছে আৰু আগন্তুক দিনত এই অঞ্চলত যি সমস্যা আছে সমস্যাৰ বিষয়ে মই মাত মাতি যাম লগতে যিখিনি সমস্যা আছে আমাৰ নেতৃবৃন্দ আছে আমাৰ ৰাজ্যিক নেতৃবৃন্দৰ লগতে আমাৰ BTCৰ শক্তিশালী নেতা হাগ্ৰাম মহিলাদেৱ আছে সকলোৱে সন্মিলিতভাৱে আমাৰ সমস্যাবোৰ সমাধান কৰি যাম আমাৰ BTCৰ এটা আৱেগ আছে মই ইয়াতে জন্মগ্ৰহণ কৰা ল'ৰা গতিকে সেই হিচাপত মই ভাবোঁ যে সদায় সেই আৱেগটো মনৰ মাজত বান্ধি এই BTCৰ উন্নয়নৰ বাবে সদায় কাম কৰি যাম নতুন বিধায়ক নতুন সমষ্টি বহুত প্ৰত্যাহ্বান আছে আমাৰ প্ৰত্যাহ্বানটো থাকিবই সকলো প্ৰত্যাহ্বান থাকিব সব কামৰ প্ৰত্যাহ্বান থাকিম আপুনি ভালকৈ পঢ়িব লাগে তাতে প্ৰত্যাহ্বান হয় ভালকৈ খেলিব লাগিলে প্ৰত্যাহ্বান আহিব গতিকে তাৰ মাজতে খেলুৱৈ ভাল খেলুৱৈজনে ভালকৈ খেলে ভাল ল'ৰাজনে ভালকৈ পৰীক্ষা দি উত্তীৰ্ণ হৈ যায় গতিকে মই ভাবোঁ আমি উত্তীৰ্ণ হৈ যাব পাৰিম কুবিৰালী ৰাইজৰ এটা অভিযোগ আছে মানে কুবিৰালীৰ পৰা টংলা যাবৰ কাৰণে আধা কিলোমিটাৰ আমি গোটেইখিনি কথা আমি পাতিছোঁ টংলালৈ যিটো ৰাস্তা আছে সেইটো আমাৰ মোৰা দেউলৰ পৰা যিটো ছয়বাৰীলৈ ওলায় সেই ৰাস্তাটো ইতিমধ্যে ছাৰ্ভে কৰিছে আৰু সেইখিনি আমি পৰৱৰ্তী কালত PWD থ্ৰুদি মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰাম সেইটো বহুত পুৰণি ৰাস্তা এটা আৰু মোৰা দেউলখন আমি এখন তীৰ্থস্থান হোৱাটো বিচাৰিছোঁ মোৰা দেউল গতিকে মোৰা দেউলখন তীৰ্থস্থান হ'ব লাগিলে ৰাস্তা পথ সুগম হ'ব লাগিব গতিকে সেই ৰাস্তাটো আমাৰ হ'ব আমি কৰাম এইটো ৰাস্তা যিকোনো কষ্ট বিনিময় सार महायनाय बरायबाय ओमफ्राय मोजाङानो नांदों आङो साइन्स फरायदो दा टंला प्रेसिडेन्सियाव सिनियर सेकेन्डारियाव फरायगासिनो दङ मेट्रिक परिखा इयुन जिउआव मा जानो थांखि लादों आं सासे प्रफेसार जानो थांखि लादो मेट्रिक आनजाद होनायनि सिगाङाव बोरैहाय थांखि जादोंमोन फरायनायालाय गोबां जादों माने न'आव मोजाङानो होदो खस्थ' बारा होआखै जेबो टिउसन लानायाव माहाय गोब्राब जानाय गोजानमोन थांलाय फैलाय खालामनायाव थेवबो न'आव बहुत सापर्ट खालामनायखाय जेबो बारा खस्थ' मोनासै आरोना फरायनाय समाव सोर थुलुंगा होदोंमोन मामा बाबा मुवा होदो थुलुंगा बिसोरो सानफ्रोमबो बुंबाय थायोमोन आरोना पार्सेन्ट मोजां मोनबा सानसेखालि नोंखौबो बरायगोन मोजां मानसि जानो हागोन होननानै बेखौनो थुलुंगा लानानै आं फरायदोंमोन आरो আমন্ত্ৰণ কৰি মাতাৰ বাবে মই এই ডুমুৰুগুৰি VCDCৰ সকলো কাৰ্যকৰ্তাকে ধন্যবাদ জনাইছোঁ লগতে মোৰ মাতৃ পিতৃকো বহুত ধন্যবাদ জনাইছোঁ মই বহুত সুখী এই সম্বৰ্ধনাটি পাই সেয়ে ক'ম আৰু ধন্যবাদ কি পৰীক্ষা পাছ কৰিছিল মই হাই ছেকেণ্ডেৰী 92.8 এতিয়া কি লক্ষ্য তোমাৰ মোৰ এতিয়া লক্ষ্য মই বিবৰত এডমিশ্যন লৈছোঁ মই হিষ্ট্ৰী ছাবজেক্টত মই অনাৰ্ছ লৈ কিনে পঢ়িম বুলি ভাবি আছোঁ তাৰপিছত ভৱিষ্যতে মই APSC দিম বুলি ভাবিছোঁ লগতে মই এফালে টিচিঙৰ বা প্ৰফেচৰ এইটো লাইনতো যাম বুলি ভাবিছোঁ সেইখিনিয়ে কেনেকৈ প্ৰিপাৰেশ্যন কৰিছিলা মই প্ৰিপাৰেশ্যনটো বাৰু আগৰ পৰাই কৰিছিলোঁ লগতে পৰীক্ষাৰ আগৰ দিনকেইটাত মই অলপ বেছিকৈ পঢ়িছিলোঁ বাৰু মই ইমান এনেই নপঢ়োঁ কিন্তু মানে যেতিয়া পৰীক্ষাৰ আগৰ দিনকেইটাত মই ভালকৈ পঢ়োঁ আৰু মানে সেইখিনিয়ে আৰু আজি আমাৰ জুন মাহৰ 10 তাৰিখ আমি আজি ডমৰুগুৰি VCDC অন্তৰ্গত 9খন ৰজাগক লৈ আমি আজি এটা কৃতি ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে এটা সম্বৰ্ধনা অনুষ্ঠান পাতিলোঁ মেট্ৰিক পাছ আৰু হাই ছেকেণ্ডেৰী ইয়াৰ লগতে আমাৰ 48 নং টংলা সমষ্টিৰ সন্মানীয় বিধায়ক বিকন চন্দ্ৰ ডেকা ডাঙৰদেৱক আমি ইয়ালৈ মাতিলোঁ আৰু তেখেতক আজি আমি এই মিটিঙতে তেখেতক সম্বৰ্ধনা জনালোঁ লগতে আমি আজি বিজয় উৎসৱ পালন কৰিলোঁ যিহেতু আমি বিপুল ভোটত জয়ী হৈছোঁ টংলা 48 নং সমষ্টিৰ পৰা NDA হিচাপে সেয়ে আমি আজি গোটেই ৰাইজৰ লগত একেলগে লগ হৈ আমি বিজয় উৎসৱ পালন কৰিছোঁ কিমানজন ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হৈছে আজি আমি 47জন ছাত্ৰ ছাত্ৰীক আমি সম্বৰ্ধনা জনালোঁ আৰু আমি সুখী হৈছোঁ এই অঞ্চলৰ ল'ৰা ছোৱালীসকলে সুখ্যাতিৰে পাছ কৰিব পাৰিছে এয়ে ভাল লাগিছে গতিকে আগন্তুক দিনবোৰত তেনেকৈ আৰু ওলাব বুলি আমি আশা ৰাখিছোঁ আৰু আমি এই প্ৰগ্ৰেমটো আমি বছৰে বছৰে কৰি থাকিম আমি উঠি অহা ল'ৰা ছোৱালীক আমি এটা শুভেচ্ছা যাচিম এনেধৰণে আজি কোন উপস্থিত আছিল আজি আমাৰ এই সভাত আমাৰ 48 নং টংলা সমষ্টিৰ বিধায়ক সন্মানীয় বিকন চন্দ্ৰ ডাঙৰীয়াদেৱ লগতে আমাৰ BTCৰ অধ্যক্ষ সন্মানীয় ত্ৰিদীপ দৈমাৰী ছাৰ লগতে আমাৰ BPFৰ জিলা আৰু
ব্লকৰ বিষয়ববীয়াসকল লগতে বিজেপিৰ মণ্ডল কমিটিৰ বিষয়ববীয়া লগতে 2-এজন ডিষ্ট্ৰিক্টৰ বিষয়ববীয়াও আছিল লগত আৰু লগতে আমাৰ স্থানীয় আমাৰ ছিনিয়ৰ ব্যক্তিসকল আছিলে লগতে সন্মানীয় ৰাইজ আছিলে গতিকে এটাই ভাল লাগিছে আমাক আজি দলে বলে আহি সহযোগ কৰিছে আৰু আমি এই পৰ্যন্ত আমি প্ৰায় 700 মানুহ ভাত খাব পাৰিছোঁ সেইটো এটা আমাৰ গৌৰৱৰ কথা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনাই কি দিয়া হৈছে আমি ছাত্ৰ ছাত্ৰীসকলক এখন সম্বৰ্ধনা পত্ৰ দিছোঁ লগত এখন আৰণাৰে আমি সিহঁতক সম্বৰ্ধনা জনাইছোঁ এইটো আমাৰ পৰিকল্পনা দীৰ্ঘম্যাদী পৰিকল্পনা আমি যিমান দিন জীয়াই থাকোঁ যিমান দিন ভালে থাকোঁ সিমান দিনলৈ আমি পালন কৰি যাম বুলি ভাবিছোঁ কাৰণ আমি উঠি অহা ল'ৰা ছোৱালীসকলক উৎসাহ দিবই লাগিব